জীৱন এক প্ৰত্যাহ্বান গ্ৰহণ কৰা, জীৱন এক স্বপ্ন উপলব্ধি কৰা, জীৱন এক প্ৰেম অংশীদাৰ হোৱা। প্ৰাপ্তিয়ে জীৱনৰ শেষ কথা নহয়। যি শোকৰ ৰ'দত পোৰা নাই, জুৰুলি জুপুৰি হোৱা নাই দুখৰ বৰষুণত, যি শংকিত হোৱা নাই, ভাগ্যৰ সতে যুঁজি এখন্তে ক্লান্ত হোৱা নাই, ভালপোৱাই যাক ব্যাকুল কৰা নাই, যাৰ বাবে নদীবোৰ মাথো নদী, শিলবোৰ মাথো শিল, যাৰ বাবে সমগ্ৰ পৃথিৱী মাথো মাটিৰ ভূগোল, যিজনে মানুহৰ শোভাযাত্ৰাত চামিল হ'বলৈ শিকা নাই, তেওঁৰ বাবে সুখো এক ধৰণৰ দুখ। যেনেকৈ আন্ধাৰ নহ'লে পোহৰৰ সৌন্দৰ্য নাই, শূন্যতা নহ'লে নাই প্ৰাপ্তিৰ। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভতি নাহে, মানুহবোৰো উভতি নাহে। যদি কোনোবাই আগবাঢ়ি যাওঁতে সাহস নিদিয়ে বা কোনো সংগ নিদিয়ে, তথাপি তুমি নিৰাশ নহবা, কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি কোনেও হ'ব নোৱাৰে। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হ'ল ধৈৰ্য। কাৰোবাৰ ভৰিত ধৰি সফলতা লাভ কৰাতকৈ নিজৰ ভৰি দুখনেৰে দুখোজ আগবাঢ়ি নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰাই শ্ৰেষ্ঠ। যিজনৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কোনো কামতে সফল হ'ব নোৱাৰে। সংগ্ৰাম যদি জীৱনৰ এটি নাম, সেই সংগ্ৰাম হওক তোৰ প্ৰিয়। দুই হাতে চকু দুটি ঢাকি ধৰি তই অকলে উচুপনো কিয়? জীৱন পথত বহুতেই তোমাক কষ্ট দিব, বহুতেই বেইমানিও কৰিব, কিছুমানে বিশ্বাসঘাতকতা কৰিব, ভালপোৱাৰ নামত অভিনয় কৰিব, বন্ধুত্বৰ নামত ব্যৱহাৰ কৰিব, আৰু তুমি এই সকলোবোৰ আওকাণ কৰিয়েই নিজৰ কামত আগবাঢ়িব লাগিব। দেখিবা এদিন সেইবোৰ মানুহে তোমাক দেখিলে লাজ কৰিব। কাৰোবাৰ কাষত মূল্যহীন হৈ থকাতকৈ আঁতৰি থকাটোৱেই বহুত ভাল। বেছি নহ'লেও নিজৰ আত্মসন্মান বাচি থাকিব। জীৱনটো তেনেই খন্তেকীয়া। আজিৰ বেয়াখিনিক লৈ বৰ্তমানটো নষ্ট কৰাৰ প্ৰশ্নই নুঠে। সময় গতিশীল, আজিৰ বেয়াখিনি কাইলৈ ভালো হৈ যাব পাৰে। শাৰীৰিক সৌন্দৰ্যলৈ কেতিয়াও গৰ্ব নকৰিব, কাৰণ সেইটো আপোনাৰ সৃষ্টি নহয়। বংশলৈও গৰ্ব নকৰিব, কাৰণ সেইটো আপুনি নিৰ্বাচন কৰা নাই। গৰ্ব কৰক উন্নত চৰিত্ৰলৈ, যিটো আপুনি নিজে গঠন কৰিছে। যাৰ জীৱনত এজন ভাল বন্ধু থাকে, তেওঁক আইনাৰ প্ৰয়োজন নহয়। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। ভাগ্য কেতিয়াও নিজৰ হাতৰ ৰেখাত নাথাকে, সিদ্ধান্তহে নিজৰ হাতত থাকে। যেতিয়া তুমি অকলে পৰি যোৱা, তেতিয়া ভাবিবা যে এইটোৱেই সময় নিজক সলনি কৰিবলৈ। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি আপুনি নতুন, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।